ৰাতিপুৱাই শুই উঠি শ্বৰ্টছ ভিডিঅ'ৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু ব্লগটো মই মানে ভাল পাব বুলি ভাবিছোঁ আৰু মোৰ ওচৰতে মোৰ কাষতে মোৰ ভাইটি শুই আছে সদায় নিচাকৈ দেৰিকৈ শুৱাৰ বাবে আজিও মই বিচনালৈ যাব লাগিব এতিয়া ব্ৰাছ কৰিব যাওঁ কিন্তু ব্ৰাছ কৰিব যোৱাৰ আগতে মোক কোনে ৰখালে চাওক এইবাৰ আৰু এটা কথা ব্ৰাছ কৰাৰ আগতে সেইটো চাওক আপোনালোকৰ সেইটো কোনোবা দৌৰি গৈ আছে আৰু আমাৰ এইফালে চিঞৰটো আপুনি শুনিছে আমাৰ গাহৰিটোৱে মানে পাক খাই আছে গাহৰিটোৱে চিঞৰি আছোঁ গাহৰিটোৱে চিঞৰি আছোঁ যদি চিঞৰি থাকক আৰু বাথৰুমত কোনোবা আছে চাগে এতিয়া কওঁ মোৰ ভাইটি উঠিলে আৰু এতিয়া ব্ৰাছ কৰি লওঁ আৰু তাৰপিছত চাহ তাহ খাওঁ আৰু স্কুল যোৱা সময় গ'ল আৰু স্কুল যোৱাৰ আগত মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক